মই খ্ৰীষ্টৰ কাৰণে পাগলী হয় কেলে কাৰণে সেই খ্ৰীষ্টই মোৰ জীৱনত আছে যিমান দুখ বেদনা ক্লেশ আহিলেও মই খ্ৰীষ্টক কেতিয়াও নেৰো আমেন মই খ্ৰীষ্টক কেতিয়াও নেৰো ইয়াৰ কাৰণে আমাৰ জীৱনত ডেলিভারেন্স লাগে ডেলিভারেন্স যোনটো বলে আমি কব পারে छुटकारा हिंदी में অসমীয়াত কি কব छुटकारा হ্যাঁ আমি কি কবলে পারিব ডেলিভারেন্স মানে छुटकारा হ্যাঁ উদ্ধার লিবারেশন লিবারেশন एक्चुअली इंग्लिश মুক্তি আৰু আমি মুক্তি পাব লাগে মই ৰাতিপুৱাৰ পৰা কৈ আছো আমাৰ জীৱনত মুক্তি লাগে আৰু যদি আমি মুক্তি যদি লাগে আমি কি কৰিব লাগে এতিয়া মই কৈছিলো কনফেশন থাকিব লাগে ৰিপেন্টেন্স আৰু ৰিপেন্টেন্স কৰিবলৈ লাগে যদি মই কনফেশন নিজকে কনফেস কৰিব লাগিব আৰু সেকেন্ডটো হল কি আছিল অঞ্জলি একনলেজ সঁচাকে মই কনফেশন কৰাটো হৈছে হোৱা নাই সঁচাকে মই কনফেশন কৰাটো ঈশ্বৰ গ্ৰহণ কৰিছে না কৰা নাই এইটো মোৰ দিমাগত একনলেজ হ'ব লাগিব এইটো যদি একনলেজ মোৰ দিমাগত থাকে তেতিয়াহ'লে মই নিজকে গম পাম যে মই আকৌ এই পাপটো আৰু কৰিবলৈ নোৱাৰিব আমেন আকৌ এই পাপটো মই কৰিবলৈ নোৱাৰে একনলেজ আৰু নেক্সট পইণ্ট কৈছিলে মই একনলেজৰ পৰা কি পইণ্ট আছিলে एक्सप्रेस रिग्रेट आसिले निजके रिग्रेट होबा লাগিব পস্তাবা কি বলে কই তো এটো কি কম হ্যাঁ অনুতাপ কৰিব লাগিব অনুতাপ হে ঈশ্বৰ মই ইমান পাপ কৰিছিলে আৰু সেই পাপৰ কাৰণে মই ইমান কষ্ট পাবলৈ লাগিছে ঈশ্বৰে বাক্য কৈছে সংসাৰত থকা সময়ত যদি আপোনালোকে পাপ কৰে তেতিয়া হলে পাবৰ ফলটো আপোনালোকে সংসাৰতে পাব আমেন হালেলুয়া ইয়াৰ কাৰণে কোনিবা পাপ কৰাৰ কাৰণে কোনিবা সমস্যা পায় সমস্যা ভুগিব লগা হয় বিমাৰ হয় এক্সিডেন্ট হয় মাৰপিট হয় কিবা কিবি হয় বিভিন্ন আমাৰ জীৱনত আমাৰ এই শৰীৰত কষ্টবিলাক আহে কিয় কাৰণে আমি মুক্তি পাব নাই কিয় কাৰণে আমি মুক্তি পাব নাই ইয়াৰ কাৰণে আমি ৰিগ্ৰেট হ'ব লাগে ৰিগ্ৰেট আৰু মই কৈছিলো কমিট টু চেঞ্জ নিজকে মই কমিট কৰিব লাগে মানে সাবমিট কৰিব লাগে এইটো কৈছিলে মই আৰু এই সাবমিশন যদি মোৰ জীৱনত আছে মই কৈছিলো এটা হিষ্টৰী আই হ্যাভ ডিসাইডেড টু ফলো জিজাস মই ঈশ্বৰৰ লগত যিশুৰ লগত কেতিয়াও মই যিশুৰ পৰা মই ঘূৰি নাযাওঁ এৰি নাযাওঁ মই সদায় যিশুৰ লগতে চলি থাকিম এই হিষ্ট্ৰীটো মই কৈছিলে আৰু লাষ্ট পইণ্ট কৈছিলে মই ask for forgiveness asking forgiveness এটা যদি মই ৰিপেন্টেন্স হ'ব লাগে জীৱনত ৰিপেন্ট হ'ব লাগে মোৰ পালন হ'ব লাগে তেতিয়াহ'লে মই জীৱনত ফৰগিভনেছ থাকিব লাগে হে প্ৰভু এই কাৰণে দায়ুদে কৈছিলে সি পাপ কৰিছিলে সি পাপ কৰিছিলে এজন ৰজা আছিলে তথাপিও সি পাপত লিপ্ত হোৱাৰ কাৰণে এই দাবীদে ক'বলৈ লাগিছে হে প্ৰভু মোক ক্ষমা কৰিবা হে প্ৰভু মোৰ জীৱনৰ পৰা তোমাৰ সেই আত্মাটো মোৰ পৰা লৈ যাব নালাগে ঠিক তেনেকুৱা দায়ুদ ৰজায়ে আস্কিং ফৰগিভনেছ মানে এইটো কি কম অসমীয়াত হিন্দীত অসমীয়াত কি কব মানে ক্ষমা ক্ষমা প্ৰাৰ্থনা কৰিছিলে আমাৰ জীৱনত ক্ষমা প্ৰাৰ্থনা থাকিব লাগে আজি পাৰ্সোনেল লাইফত এনেকুৱা থাকিব লাগে ৰাতিপুৱা আজ এতিয়ালৈকে মই যদি কিবা মই ভুল কৰিলে গুনাহ কৰিলে তেতিয়া হলে মোৰ মুখৰ যোগেদি মই আস্কিং ফৰগিভনেছ মই প্ৰাৰ্থনা কৰিবই লাগিব হালেলুয়া আমেন হালেলুয়া আমেন আহক আমি ডাঙৰকে হাত চাপৰ মাৰি দিম যিশুৰ ইয়াৰ কাৰণে আমি আমাৰ জীৱনত এটা কি লাগে
ডেলিভারেন্স লাগে বহুত সমস্যাবিলাক থাকে আমাৰ জীৱনত যেনেকুৱা সমস্যা আহিছিলে জোসেফৰ আৰু দানিয়েলৰ জীৱনত কিন্তু দুটা সমস্যা কোনোবা বিজয়তা পাবলৈ পাৰিছে কোনোবা বিজয়তা হোৱা নাই পাবত গিৰিছে কিন্তু ঠিক তেনেকুৱা সমস্যাৰ পৰা যদি আমি বিজয়তা হ'বলৈ লাগে তেতিয়াহ'লে আমাৰ জীৱনত ডেলিভাৰেন্স লাগে ডেলিভারেন্স আমি লিবারেশন হ'ব লাগে আমাৰ জীৱনত লিবারেশন মানে এনেকুৱা ইমান ভোগত কষ্টত ভুগি আছো মই এই সমস্যাৰ পৰা মই লিবারেশন মুক্তি পাবলৈ লাগিব মুক্ত পাবলৈ লাগিব সমস্যা থাকে জীৱনৰ সমস্যা শৰীৰৰ সমস্যা যেনেকুৱা আপোনালোকে শৰীৰৰ সমস্যা থকাৰ কাৰণে এই প্ৰগ্ৰামত যদি প্ৰাৰ্থনা কৰিব ফাস্টিং প্ৰেয়াৰ যোনবিলাক থাকে আছে তেওঁবিলাকৰ যদি প্ৰাৰ্থনা কৰি দিব আশীৰ্বাদ প্ৰাৰ্থনা কৰি দিব তেতিয়াহ'লে সেই শৰীৰৰ যে সমস্যা এই সমস্যাৰ পৰা লিবাৰেশ্যন মুক্ত পাব বুলি আপোনালোকে আশা কৰি আহিছে আৰু সেই আশাই সেই বিশ্বাসে আপোনালোকক ঈশ্বৰৰ শক্তিৰ যোগেদি লিবাৰেশ্যন দিবলৈ কৈ আছে আমেন হালেলুয়া প্ৰেজ দ্য লৰ্ড ইয়াৰ কাৰণে আমি লিবাৰেশ্যন লাগে আৰু আমাৰ কাৰণে ফ্ৰী মানে আমি ফ্ৰী আজাদ হ'ব লাগে যদি ইংলিছত কয় ফ্ৰী আৰু আমি ৰেস্কিউজ হ'ব লাগে আমাৰ জীৱনত ৰেস্কিউজ থাকিব লাগিব ৰেস্কিউজ মানে বহু জানাই সফল জানাই बर' बेबायदि बुङो सफल जानाय आंनि जिबनाव थाथारनांगोन आरो जुदि आंनि जिबनाव सफल जानाय गैया तेन्ते मोर जिबनाव मुक्ति নাই सफल जानो थाथारनांगोन दिनै आं बे जिबन खुंनायाव आं ख्रिस्ट'जों थाबायनायाव आं सफल जाथारनांगोन बे आंनि जिबनाव मोनसे मावनो गोनां खामानि आरो आङो रेस्किउस माने बेनि ओंथिया जाबाय आंनि जिबनाव मोनसे सालभेशन मुक्त परित्राण আমাৰ জীৱনত মোৰ জীৱনত থাকিবই লাগিব সেই সমস্যাবিলাক এতিয়া মোৰ জীৱনত আছে তেতিয়াহ'লে সেই অলপ আগত যি মই কৈ গৈছে এইবিলাক মোৰ জীৱনত হ'ব লাগিব তেতিয়াহ'লে মোৰ জীৱনত ডাঙৰ ডেলিভাৰেন্স হ'ব আমেন ইয়াৰ কাৰণে এই আজিৰ যুগত যদি এই যুগ হয় जोंनो बेफोरखौ गोनांथिथार मानोना बोथोरा गाज्रि सारा बुंलांबाय बोथोरा जोबोद गाज्रि दिनै गोबां मानसिफ्रा बहुत মানুহবিলাক ভাল দিনটো অপেক্ষা কৰি আছে ভাল দিন পাবলৈ কাৰণে শান্তি সময় পাবলৈ কাৰণে অপেক্ষা কৰি আছে আশা কৰি আছে কিন্তু সেই শান্তিৰ নেগেটিভ সেই ভাল দিন নেগেটিভ কি হৈ আছে বেয়া দিনবিলাক হৈ আছে আমাৰ জীৱনত বেয়া দিনবিলাকে হৈ আছে সমস্যাৰ লগতে ভুক্ত হৈ আছে ভুগি আছে বিচাৰি আছে ইফালে ভাল দিন আহিব ধন সম্পত্তি কামাব না গাড়ী ঘোড়া ল'ব নতুন নতুন ভাল ঘৰ বান্ধিব কিন্তু আমি এটা আমাৰ জীৱনৰ যিটো ভাৱনা কিন্তু আমাৰ জীৱনত এনেকুৱা সমস্যা এনেকুৱা দিনবিলাক আহি আছে যোনটো দিনত আপুনি হ'ব পাৰে ৰেস্কিউটো নাপাব পাৰে হ'ব পাৰে আপুনি ডেলিভাৰেন্স নাপাব পাৰে হ'ব পাৰে আপুনি সালভেশন নাপাব পাৰে ঠিক তেনেকুৱা দিনবিলাক আমাৰ জীৱনত হ'বলৈ কাৰণে হৈ আছে আহি আছে প্ৰেজ দ্য লৰ্ড ইমান টকা পইচা বিচাৰিছে টকা পইচা ফেলাইছে বিমাৰৰ পৰা ভাল হ'বলৈ কাৰণে বিমাৰৰ পৰা মুক্তি পাবলৈ কাৰণে তাতে কৈছে লাখ লাখ টকা ফেলাইছে কিন্তু হোৱা নাই ডক্টৰৰ তাতে কৈছে মেডিকেলৰ তাতে কৈছে কিন্তু হোৱা নাই কি আচৰিত দিনবিলাক আমাৰ জীৱনত আহি আছে হালেলুয়া প্ৰেজ দ্য লৰ্ড কিয় কাৰণে বাইবেলত লিখিছে